নমস্কাৰ জনাইছো সকলোকে যি মোৰ ভিডিঅ'টো বৰ্তমান চাই আছে সো আজি আমাৰ মাজত উপস্থিত আছে আমাৰ অসমৰ এগৰাকী বিখ্যাত বিজ্ঞানী ওৰফে গৱেষক আৰু তেখেতৰ পণ্ডিতালিৰ সীমা একদম নোহোৱা হৈছে একদম ওপৰত আহিছে সো তেখেতক আজি আমি আমাৰ ষ্টুডিঅ'লৈ মাতি আনিছো সো আহক আজি তেখেতৰ পৰা আমি কৰোনা ভাইৰাছৰ বিষয়ে অলপমান কথা শিকো আপুনি কওক কৰোনা ভাইৰাছটো আহিছে ক'ৰ পৰা কৰোনা ভাইৰাছটো ক'ৰ পৰা সৃষ্টি হৈছে এইটো সকলোৱে জানেনে মোৰ মায়ে কৈছে কৰোনা ভাইৰাছটো ক'ৰ পৰা সৃষ্টি হৈছে চীন দেশৰ পৰা ফাৰ্ষ্ট টাইম এই মুহূৰ্তৰ এইটো হৈছে ব্ৰেকিং নিউজ যে কৰোনা ভাইৰাছ ক'ৰ পৰা আহিছে সেইটো আমাক জনাইছে আমাৰ বিজ্ঞানী বাইদেৱে আৰু বিজ্ঞানী বাইদেউৰ মতে কৰোনা ভাইৰাছ আহিছে চীন দেশৰ পৰা গ্ৰেট ইনফৰমেশ্যন আমিতো জনাই নাছিলো আমিতো মহা জধমূৰ্খ মহা গৰু আমিতো জনাই নাছিলো তেখেতেহে আমাক ক'লে আৰু তেওঁতকেও বেছি পণ্ডিত আৰু এওঁৰ পণ্ডিতালিৰ তেখেতৰ ৰাজ হৈছে তেখেতৰ মাতৃ চ' তেখেতৰ মাতৃয়ে কৈছে যে আমাৰ কৰোনা ভাইৰাছটো ক'ৰ পৰা আহিছে চীন দেশৰ পৰা আহিছে চ' আহক আমি এতিয়া কৰোনা ভাইৰাছৰ বিষয়ে অলপমান কথা জানো কোনোবা এখন দেশ ধ্বংস কৰাৰ কাৰণে এবিধ ভাইৰাছ মানে বম চিষ্টেমৰ বস্তু আৱিষ্কাৰ কৰিছিল এখন দেশ উৰুৱাই দিয়াৰ কাৰণে যেতিয়া ৰকেটৰ নিচিনা বস্তুটো ওপৰৰ পৰা উৰুৱাই পঠাইছিল তেতিয়া ইটালী আৰু চীন দেশৰ সীমাত বস্তুটো পাৰ হৈ গৈছে তেতিয়া দুয়োখন দেশৰ আধাংশ গুচি গ'ল আমিতো জনাই নাছিলো আমিতো মস্ত জধমূৰ্খ আমিতো মস্ত গৰু আমিতো আজিহে গম পালো যে কৰোনা ভাইৰাছ ক'ৰ পৰা আহিছে আৰু এখেতৰ মতে হৈছে এটা বম কৰোনা ভাইৰাছটো এটা বম যিটো বমটো বনালে ৰকেট ছিষ্টেমৰ বম যিটো ছিষ্টেম দিছ ইজ এ ছিষ্টেমেটিক বম আৰু এই ছিষ্টেমেটিক বমটো হৈছে ৰকেট ছিষ্টেমত আছিলে যিটো চাইনাই বনালে আৰু আহি পেলাই এখেতে কিন্তু ভূগোলো বহুত জানে আণ্ডাৰ এষ্টিমেট নকৰিবা আমাৰ লেজেণ্ডেৰী বিজ্ঞানী বাইদেউ এখেতে ভূগোলো বহুত জানে একদম চাইনা আৰু ইটালীৰ মাজতে বমটোৱে ধুমকে ফুটি থাকিল আৰু ধুমকে বমটো ফুটি থাকোঁতে কি হ'ল একদম দুইফালে কি হৈ গ'ল আমাৰ ভাইৰাছটো বিয়পি পৰিল চ' এই লেজেণ্ডেৰী বাইদেউক কৈছোঁ যদিহে শিক্ষা নাই জ্ঞান নাই তেনেহ'লে বিলাবলৈ আহিব দৰকাৰ নাইকিয়া চ' আপোনাৰ এই ফকতীয়া দুটকীয়া জ্ঞান আমাক নিদিলেও হ'ব আৰু এই বুম ছিষ্টেমটো আপুনি আমাৰ লগতে ৰাখক চ' এতিয়া আমি কথা পাতিম আমাৰ কিছুমান অসমৰে আৰু আমাৰ ভাৰতৰ কিছুমান লেজেণ্ডেৰী মানুহৰ ওপৰত যিয়ে নেকি চব বস্তুতে ট্ৰল কৰিবলৈ চায় আৰু চব বস্তুৱে অল্পবিদ্যা ভয়ংকৰী বুলি মই কওঁ যে সেই অল্পবিদ্যা ভয়ংকৰী অকণমান জানি ফকতীয়া কাম কৰি দিয়ে কোনখন মানে পৃথিৱী তেওঁলোক জীয়াই আছে মই নাজানো এই চুতীয়াটো চাওক মূৰত গোটেই একেবাৰে মমবাতিডাল জ্বলাই পেলাই গোটেইটো সেই 125 টকীয়া ডাঙৰ মমবাতিডালৰ নিচিনাই লাগিছে গোটা মমবাতিডাল যে 125 টকীয়া পায় সেইডালৰ নিচিনাই লাগিছে মূৰত জ্বলি আছে টপাটো এই ৰাম ইমান ফকতীয়া লাগিছে ন দেখিবলৈ এইবিলাক কি এইটো চাওক এইটো হৈছে আকৌ আমাৰ এই 130 টকীয়া মমবাতিডাল এডাল সৰু কিন্তু পোহৰ বহুত বেছি টপা মূৰত একদম লাইট জ্বলাই পেলাই এডাল মমবাতি জ্বলাই কাম মূৰটো কৰিছে সিহঁতে জানে চ' এনেকুৱা কিছুমান ফকতীয়ামি কাম কৰিব নালাগে যিখিনি কাম কৰিলে আপুনি নিজে ট্ৰল হৈ যায় আপুনি গম পালে আমাক মোদী ডাঙৰীয়াই কৈছিলে যে এজ এ চাইন অফ ইউনিটি মানে একতাৰ আমি চব এক হৈ পেলাই যে আমি কৰোণাৰ বিৰুদ্ধে যুঁজিছোঁ তাৰ প্ৰতীক হিচাপে আমাক কৈছিলে যে 9 মিনিটৰ কাৰণে কেণ্ডেল জ্বলাবলৈ আৰু তাৰ কিমান ভাল আপুনি ইমান ভাল তাৰ প্ৰদৰ্শন দেখিছে এয়া চাওক কিমান ভাল প্ৰদৰ্শন দেখাইছে এওঁলোকে কি ধুনীয়াকৈ মমবাতি জ্বলাইছে এটা একতাৰ এটা চিহ্ন দেখাইছে আৰু আমাৰ এই জধমূৰ্খবিলাকে গৰুবিলাকে এই কি মাথা মুণ্ড কৰিলে এবাৰ চাওক ফাল তোৰ মূৰটো ফালি ল তাৰপিছত তোৰ ঘৰৰ মানুহবিলাকে দুখন মুখে খাব এইখন দুনিয়াত তোৰ ঘৰৰ মানুহবিলাকে লাষ্টত দুখন মুখে খাব মূৰটো ফালি ল প্ৰথমতে আমাক মোদী ডাঙৰীয়াই ক'লে যে চাকি জ্বলাবলৈ এওঁ চাকিও জ্বলালে আৰু ফাৰ্ষ্টতে কৈছিলে ঢোল তাল বজাবলৈ এওঁ পাই এবাৰ মূৰতে একে মাৰি ফটো কৰিলে মানে 2 in 1 এওঁৰ মেইন কৰ্ম হৈছে 2 in 1 মানে চাকিও জ্বলালে মূৰটো ফালিলে ধুমধুমকৈ মাৰিলে মূৰটো ফালিলে তাত দুখন মুখে খাব তোৰ ঘৰৰ মানুহে হেৰ'
সেই এইটো কৰোণা ভাইৰাছ হয়। এইটো কৰোণা কোনো অবৈধভাৱে সোমাই অহা বিদেশী নহয় যে তই গো বেক কবি খেদিবি কৰোণা গুচি যাব। এনেহেন মানুহ নহয়। ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব ক'লে গৰু মুখা ৰাস্তাত ওলাই আহি পেলাই আকৌ সেইসোপা চাকি জ্বলাই মাকৰ মূৰটো কৰিলেহি এইসোপা। ব্ৰেইনটো আছেই নে নাই নে নাজানো। এই উপমহলাটো খালী হৈ থাকে নেকি? এই উপমহলাত অলপ মাল থাকে, কিন্তু অলপ ইউজ কৰি পেলাই কামবিলাক কৰিব লাগে। মহলাটোতো খালীয়ে। কোনখন ভাংবাৰীৰ কোনটো মাল ফুকি পেলাই তহঁতে এইবিলাক কাম কৰ কচোন বাৰু। ময়ো ফুকি চাওঁ, কেনে লাগে চাওঁ। মাথাটো আছেনে নাই নাজানো এওঁলোকৰ। অৱশেষত মই এটাই কওঁ, আমাৰ ডক্টৰখিনিয়ে হওক বা আমাৰ পুলিচখিনিয়ে হওক, যিখিনি ফ্ৰণ্টলাইনত আছে, তেওঁলোকে বহুত কষ্ট কৰি আছে। আমিতো ঘৰত সোমাই আছোঁ, কিন্তু তেওঁলোকে ভাবিব নোৱাৰা কষ্ট কৰি আছে। তেওঁলোকে এই কৰোণা ভাইৰাছৰ বাবে যুঁজিবলৈ, যাতে স্প্ৰেড নহওক তাৰ বাবে ৰাস্তা ঘাটে ডিউটি কৰি আছে পুলিচসকলে। ডক্টৰসমূহে গোটেই যিবিলাক আমাৰ ৰোগীবিলাক হৈছে, যিবিলাকৰ গাত এই কৰোণা ভাইৰাছ হৈছে, তেওঁলোকক চোৱা চিতা কৰি আছে। বহুতে ভেকচিন বনাব ট্ৰাই কৰি আছে। ইমান কষ্ট কৰি থকা অৱস্থাত আমাক জাষ্ট চিম্পলি কৈছে যে ঘৰত থাকি পেলাই এইটো স্প্ৰেড হোৱাটো ৰক্ষা কৰিব লাগে। আৰু এই কিছুমান আমাৰ অসমৰে হওক ভাৰতৰে হওক লেজেণ্ডেৰী চুতীয়াবিলাকে সৰু সৰু কথাবিলাক পাই কি কৰে, ডাঙৰ কৰি পেলায়। যিটো কাম কৰে সেইটো কামটো নকৰে, ৰাস্তা ঘাটে ওলাই পেলাই মানে নকওঁ গালি ওলাব দিয়া মুখৰ পৰা অকতীয়া কাম কৰি পেলাই ট্ৰল কৰিবলৈ যায় নে মূৰত মালেই নাই নাজানো, নে দিখাৱা কৰে নে সঁচাই সিহঁত তেনেকুৱা নাজানো। তেনেকুৱাই হ'ব লাগিব। লাষ্টত মই এটা কথাই কওঁ যে ভিডিঅ'টোৰ জৰিয়তে মই মানুহক এইখিনি বুজাব বিচাৰিছোঁ যে কিছুমান যিয়ে কথা কওক ভালকৈ বুজি ল'ব, তাৰপিছত কামটো কৰিব। এনেই আলটো ফাল্টু কাম কৰি পেলাই আপোনালোকৰ নিজৰ সময় নষ্ট নকৰিব আৰু নিজৰ গাত ভাইৰাছটো লগাই নল'ব। যদিহে ভিডিঅ'টো চাই পেলাই কিবা অকণ শিকিব পাৰিছে বা অকণ হ'লেও হাঁহিব পাৰিছে, ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব, কমেণ্ট কৰি দিব যে কোনখিনি পাৰ্ট ভাল লাগিছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু নিজৰ ফ্ৰেণ্ডছ ফেমিলি চবৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।